বিষ্ণু প্রথম প্রবেশের গীত রাগ ধরাতাল একতাল
ব্রহ্মা রুক্ত আদি করে দেব মনে নিশি নিশি কর্ম করিছে পার সাধু মুছে দিব আমাকে কেন করে নিজে আরো আমি এই সরাসর জগত সকল প্রাণীতে হৃদয় বিরাজমান হই দিয়ে যেন কর্ম করে কেউ তেরে ফলে মুখ করাই এই জগতর দুষ্টকে কম আর শান্তকে পালন করে আমি যুগে যুগে লোকরা Biar apa nih? Kilo. Nayan from Deborah.
আজি আমাৰ পৰম ভাগ্য স্বয়ং বৈকুণ্ঠপুৰীত উপস্থিত হৈ শ্ৰীনাৰায়ণৰ যুগচৰণ বিশ্ব ব্ৰহ্মাণ্ড গৰাকীয়ে হে প্ৰভু অন্তৰ্যামী ব্ৰহ্মলোচন এদিনা নাৰদৰ শতসহস্ৰ প্ৰণিপাত কৰিব নিশ্চয় কমিব আৰু প্ৰভু সেই সংসাৰ যি হৈছে সেই জানো উচিত হৈছে দেৱৰ প্ৰভু ইয়াতে উচিত অনুচিতৰে দৰ্শনা প্ৰভু নাৰায়ণ যি যি ভোগে বিচাৰে আমি তাকে হেৰিব পাৰোঁ প্ৰভু মহা সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল তেতিয়া অসুৰে অমৃত পোৱা নাছিল বুলি আপুনি কেনেকৈ জানিব প্ৰভু যদি অমৃতেই বিচাৰিছে আমাৰ এই মূৰ্তি দেখি মুখত কিয় ঈশ্বৰে যদি মোহিনীৰ ৰূপত মুখ যাব পাৰে তেন্তে ঘোৰ অসুৰেও মোহিনীৰ ৰূপ ধাৰণ কৰিব পাৰিব কাৰণ প্ৰভু অৰ্থ অতি পৰিষ্কাৰ ঈশ্বৰে যদি মোহিনীৰ ৰূপত মুখ হৈ দৈত্যক বধ কৰিব পাৰে তেন্তে অসুৰক বধ কৰিবলৈ আৰু কিমান সময়ৰ প্ৰভু আচলতে সেই কথা নাৰায়ণ প্ৰভু আমাৰ এই উদ্দেশ্য বেলেগ নাৰায়ণ আমি প্ৰভু সংঘৰ্ষ শেষত নিবিচাৰো নাৰায়ণ সংঘৰ্ষৰ মাজেদি নতুন সৃষ্টি পথে আমি দেৱতা আৰু অসুৰৰ লোকে অমিতবান কৰা হ'লে সংঘৰ্ষ অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু অনন্ত কাললৈ সৃষ্টি কৰি ঈশ্বৰৰ ৰক্ষা নকৰে প্ৰভু আপোনাৰ এই মোহিনী ৰূপ কেৱল অসুৰক্ষা কৰিব পাৰে দেৱসকলকে একো স্পৰ্শ কৰিব নোৱাৰে এই কথা নাৰায়ণ প্ৰভু আমাৰ নাৰী মূৰ্তি আমাৰ মায়া আৰু ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা এই জগততে কাৰো দেৱাদেৱ মহাদেৱৰো এই শক্তি নাই ইচ্ছা কৰি তুমি প্ৰমাণ চাব পাৰা নাৰায়ণ প্ৰভু তেনে সেয়ে হওক নালাগে দেৱলৈ প্ৰভু নাৰদৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে নাৰদটো কামে সেয়া প্ৰভু বাৰু প্ৰভু দেৱলৈ এটাকে পুৰুষ তোকে চৰণ জনাই প্ৰণিপাত মাগিছো বিদায় ঈশ্বৰ নারায়ণ
বৈকুণ্ঠর ভবনে দেখেল নয়নে দেবনা হৃদয়ন হরি প্রভু রাতুল রণতে
কিন্নরে হর হর মহেশ্বর হর এই বিশ্ববর্মন ব্রহ্মার বিষ্ণুর পালন ধর্মই রুদ্র জগতর অধর্ম ধর্ম পাপে ভিন্ন গ্রাহ করিবে উদ্যত হই এটি আই মই রুদ্র রূপ ধরি আমি জগতর ঈশ্বর হরিগতারে দরিদ্র হয়ে গেল পার্বতী রক্ষে কষ্টর না আমার অহংকার সরাবল অবশ্যই তার আমার কোনো ভোট নাই আমার করা বড় দাম অতি আনন্দ হচ্ছে আমার মুখ নাই আমি মায়ার নাম রায় মায়ার অধীন নহয় বুলিয়ে মায়াত মুখ নাই বুলি কেনেকৈ ক'লে প্ৰভু কেৱল আহা আহা না ৰায় আমার জানো কেতিয়াবা মায়ার বন্ধন করা দেখিছা আপুনি মায়াৰ সন্মুখীন হোৱা নাই আৰু বান্ধোনত থকা পৰিণাম কেনেকৈ প্ৰভু তুমি কার মায়ার কথা কৈছা বিষ্ণুমুখী মায়াত গৈছে বিষ্ণুৱে মোহিনী ৰূপ ধৰিছে তুমি ভালকৈ বুজাই কোৱাচোন না ৰায় প্ৰভু যেতিয়া অংশীদাৰ হৈছিলে অংশীসকলক প্ৰাণহাৰৰ পৰা বঞ্চিত কৰিবৰ বাবে শ্ৰীনাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিছিল আৰু সেই মোহিনী ৰূপত মুখ লৈ থাকোঁতে পিছফালে দেৱতাসকলে অংশীপান কৰি গুচি গ'ল সঁচাই দেব সঁচা হ'লে এই মায়াই আমাক স্পৰ্শ কৰিব পাৰে কথা আৰু কামৰ মাজত অনেক সময়ৰ পাৰ্থক্য নাথাকে মই জিতেন্দ্ৰ নাথ ৰায় মই কাম ঈশ্বৰৰ মায়াই মোক এই একো কৰিব পাৰে মই আজি এই বিষ্ণুৰ ওচৰলৈ গৈ বিষ্ণুৰ মোহিনী ৰূপ দৰ্শন কৰিম এই কামই অতি আনন্দৰে চাম এই ফুলৰ মন দিবলে কালি বিভূৰা এই জুই মন দি থৈলে তুমি বলা না তুমি মন দি কইলা
ভয় করেছিল তাকেই হল নানা পরমেশ্বরী আমার এই মুখী রূপ দর্শন করিবার বাদে মহাদেবে অহিমানি তেনে তেনে বুঝাই শান্ত করিব পারি একটি প্রচন্ড বিপর্যয় সমস্যায় হতে এই জগতর নারায়ণ আমার পরিবার গ্রহণ করো হঠাৎ কৈলাসে আমার স্থানে আঘাত মারে উড়ে এই অন্তর্জাল আপনি কত দৈত্য ভাব করিব আমার আগমন উদ্দেশ্য আপনার অবিদিত নয় আপনি যে মোহিনী রূপ ধারণ করে অকুরা অমিত পালন করা বঞ্চিত করেছেন এই মোহিনী রূপ আমার দর্শন করা এই কার্যন করা বিরত থাকার পারব আমার নারী হইতে আমার মায়া আর এই মায়াতে আপনার বিশুদ্ধ করে তখন বাকি আবার তুমি হারিস্তর প্রাপ্ত হবা আমি বলরাম ভক্ত করেছি নিজগতাও কেনে তুমি ভক্তি হয়নি যে ভক্তি আমার তুমি মোহিব পারব আমি কোন প্রকারে জগলে না বলে না কম থেকে অপেক্ষা করা
যেনে তেনে ভাত এতিয়ানো প্ৰভুৱে এই সকলোবিলাক এৰি এই সুন্দৰী পিছে পিছে দৌৰি ফুৰিব লাগেনে বাৰু নাই এনে হ'বলৈ আৰু দিব নোৱাৰি প্ৰভুক এই কাৰ্যৰ পৰা যেনে তেনে উদ্ধাৰ কৰিবই লাগিব এই দেৱতাসকলক পূজা পাঠ কৰি যেনে তেনে ভাত এমুঠি মোকলাই আছিল তাকো এতিয়া প্ৰভুৱে সকলো শেষ কৰিলে এতিয়া সুন্দৰীৰ পাছে পাছে প্ৰভুৱে আহা মানে চাগে বুলি কৈ নাই এই পূজাই ভংগে কৰি এই প্ৰভুক আকৌ এই মূল খুঁটিলৈ ঘূৰাই আৰু
অনেকবার করে তথাপিও তুমি মুগ্ধ মহারাজ যার দৃষ্টি ভক্তি নয় তেও তো মহারাজ বলার কোনো কারণ নাই যে পরের আশ্রয় লই জীবন বাঁচক আত্মহত্যা তেও তো মহারাজ বলার কোনো কারণ নাই মই রজানো রাজদণ্ড হাতত থাকিলেও আপনার ক্ষমতা মূল নাই মোর বাবে রজা হওয়াটো এক পরীক্ষা মহারাজ আপনার তো আমার রাজা জ্যেষ্ঠ রাজা হয় মই যে দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰো পিতৃ পিতামহে এৰি যোৱা ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিব নোৱাৰিব বিস্মৃতিৰ বুকুত কোনো বংশৰ অস্তিত্ব যেন মোৰ বাবে বিলুপ্ত কি দুখৰ কথা হ'ব পাৰিবি জ্যেষ্ঠ মই আপোনাৰ অন্তৰৰ কথা বুজিছোঁ যে দাখিল সন্তান হিচাপে আপুনি মোক সদায় প্ৰদান আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত পাৰিব কিন্তু কেনেকৈ পাৰিব মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব পাৰিব হয় মহাৰাজ মই আজিয়ে অনন্ত নাৰায়ণক সন্তুষ্ট কৰিবৰ বাবে বৰ লাভ কৰিবলৈ অৰণ্যলৈ যাত্ৰা কৰিম বৰ লাভ কৰাৰ পিছত পৃথিৱীৰ দিগ্বিজয়ৰ প্ৰবল ধুমুহা পোৱাই দি জগতবাসীয়ে আকৌ এবাৰ বুজি উঠিব গুৰু বংশৰ শক্তিৰ বৰ আনন্দ তুমি পাৰিবা বলা ভাই তোমাৰ যাত্ৰাৰ আয়োজন কৰিব কি যে পৰিতাপৰ কথা ৰজা হৈ মই চালে জীৱনত কোনো দিনেই দিগ্বিজয়ৰ আনন্দ কৰিব নোৱাৰিম চাগে নকৰিব জ্যেষ্ঠ বিচিত্ৰ বুদ্ধিৰ লীলা কোনেও খণ্ডাব নোৱাৰে কোনে জানে সেই সৌভাগ্য আপোনাৰ উদৈক্য এনে আপোনাৰ মৃত্যু সান্তনা মেলি ভাবিলো যাৰ অনন্ত অন্ধকাৰে সৰ্বোচ্চ তাত পোহৰৰ বতৰা নামি ভাবিলো তোমাৰ যাত্ৰাৰ আয়োজন কৰিম Bye.
জগতির গতি তুমি পিতা মাতা প্রভু জগতর পতি মনোবাঞ্ছা পূর্ণ করা তুমি নারায়ণ তোমার শরণে প্রভু ভক্তি হে পরম পিতা পরমেশ্বর তোমার শরণ কত প্রতির প্রণাম প্রভু কত প্রতির প্রণাম মোর কত বলিয়া ভাবতি মনোবাঞ্ছা পূর্ণ হলে মুখ শক্তি প্রদান করা তোমারই তো বৈশাখ মন তোমাকে নাক রক্ষা প্রদান করিল এর তুমি দিক বিজয় করি বংশে যখ মানে বৃদ্ধি করিব তোমার আর্থিক নির্ণয় ভক্তিরে করেছিল কিন্তু ভক্তি পারে উঠে তোমার প্রতি ভক্তি নকমে এই এমন তোমার ওচৰত একান্তই এইবার দিগ্বিজয় করি এই ভাবতে হয় তার রাজ্য
সত্যবতীৰ আজ্ঞাত পালন কৰি 3 পুত্ৰ জন্ম দিলে। ধৃতৰাষ্ট্ৰক জন্ম শ্ৰেষ্ঠ হিচাপে হিংসাকালত আৰোহণ কৰিছে যদিও ৰজাৰ দায়িত্ব পালন কৰিছে। বৰৰ হাতত ধৰি উঠা বহা কৰিব লাগিছে। দ্বিতীয় পুত্ৰ পাণ্ডুৰ শিশু বিদুৰক গাখীৰ পুত্ৰ বুলি জগতে নাই নাই পিতৃ হোৱা মোৰ আনন্দ। এই পিতৃত্ব হোৱা হলেনো এনে নহলে ময়ো এই পৃথিৱীৰ বোজা হৈ জীয়াই থাকিব ৰাষ্ট্ৰ এই অংশ পুত্ৰৰ সেৱা গ্ৰহণ তোমাৰ মনৰ যন্ত্ৰণা নুবুজাকৈ থকা নাই, কিন্তু দ্ৰব্য ইচ্ছাৰ বিৰুদ্ধে কাম কৰা শক্তি আমাৰ ঘৰত। পিতা এই কাম যদি মই কৰিবই নোৱাৰো তেন্তে এই পৃথিৱীতে জীয়াই থকাটো কি উদ্দেশ্য? জীয়াই থকা জীৱনৰ এটা ধৰ্ম। এই ধৰ্ম তুমি আমি সকলোৱে পালন কৰিব লাগে। মৃত্যুৰ হাতৰ পৰা কোনেও পাৰিব নোৱাৰে। যেতিয়া সময় হ'ব মৃত্যুৰ হাতত কোনেও হাৰি যাব নোৱাৰে। পুত্ৰ বিদুৰ অহা নাই কিয়? বিদুৰ তপস্যাৰ বল অৰণ্যলৈ যাত্ৰা কৰিছে। বিদুৰৰ বল দিগ্বিজয় কৰাৰ মন তাৰ দিগ্বিজয় কৰাৰ বৰ ইচ্ছা। মই তাক বাধা দিয়া নাই। যি কাম মোৰ দ্বাৰা সম্ভৱ সেই কাম সি সম্পূৰ্ণ কৰিব। পিতা বৰ আনন্দ আপোনাৰ দৰে পৰঞ্জন ব্যক্তি সঁচাকৈ আচন্ত। পৃষ্ঠে পিতা পুত্ৰ মিলি কিহৰ আলোচনা ব্যস্ত? এই অঞ্চলৰ পৰীক্ষা গ্ৰহণ কৰক। নাই পিতাই কৈছে 2 দিন বুলি, আৰু তুমি অনেক বুলি কৰিছালো। কথা কি তাৰ মানে? কি কম দেৱৰতী, মোৰ দুখৰ কথা। মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিহীন ৰাজসিংহাসনত আৰোহণ কৰিছে যদিও ৰজাৰ দায়িত্ব পালন কৰা নাই। সেয়ে দিগ্বিজয় কৰিব নোৱাৰাৰ হেতুকে তেওঁৰ মনত শান্তি নাই। তেওঁ অশান্তি মানে মোৰ অশান্তি কাৰণ হৈছিল। বিদুৰ তপস্যালৈ আহি পোৱা নাই। বাৰু দেৱৰতী, ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰিব পৰা কোনো উপায় নাইনে? আচলতে অন্ধজনে দৃষ্টিশক্তি লাভ কৰা কোনো উপায় নাই। কিন্তু যদিহে দেৱনাৰায়ণক পূজা কৰি সন্তুষ্ট কৰিব পাৰিলে ধৃতৰাষ্ট্ৰই কোনো দৃষ্টিশক্তি লাভ কৰিব পাৰিব। যদি সেই হয়
নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম মোৰ পুত্ৰক তপস্যাকাৰীলৈ লৈ গৈ আমাৰ পৰমজনক এই কাম মই অতি আনন্দৰে পালন কৰিম অন্ধজনে জগতত পুনৰ দৃষ্টি শক্তি লাভ কৰিলে এই জগতৰে মহান উপকাৰ